গুড মৰ্নিং সুপ্ৰভাত জনাই মোৰ আনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়া আমি যাই আছোঁ ব্ৰহ্মপুত্ৰ মাৰ্কেট আমাৰ বেৰবাৰীত আছে আৰু মই বৰ্তমান ৰখি আছোঁ আমাৰ হালৈখুৰা আহি পালে আৰু এয়া বৰ্মনখুৰা আহি পালে। বৰ্মনখুৰা অলপ লেট কৰিলে, হালৈখুৰাই ৰখি আছিল, ময়ো ৰখি আছিলোঁ, গুড মৰ্নিং। বলক এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। আমাৰ আজি প্ৰগ্ৰেমটো মানে কেনেকুৱা হ'ব? আমাৰতো দিনটো কাৰ্যসূচী আছে। দিনটো এই ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ ভাগৱত পাঠ হ'ব। তাৰপিছত আমাৰ আয়তীসকলৰ নাম আৰু আমাৰ বৈকুণ্ঠপুৰৰ সংকীৰ্তন নাম দলৰ পৰিৱেশন কৰিব থানেশ্বৰ হালৈ আৰু ৰঞ্জিত বৰ্মনৰ। আপোনাক দুজনে কৰিব নহয় জানো? দুজনেই পাঠক, মানে এওঁলোক দুজনেই পাঠক, নামৰো পাঠক। আমাৰ ৰাইজৰ সেৱা কৰাটো আগত থাকে। আৰু আমাৰ গধূলি 6 বজাৰ পৰা আমাৰ প্ৰগ্ৰেম এটা আছে, আমাৰ ৰুণুনাথৰ আকৰ্ষণীয় আমাৰ নাগৰাৰ নাম। গতিকে সমূহ ৰাইজক আমাৰ সহায় সহযোগিতা আহ্বান জনাইছোঁ। বাছি লওক। টাকা বিক্রি আছে, পাল্লা হিসাব আপনার 300 টাকা দিন। হ্যাঁ, আজি 300 টাকা দিন। ব্যাপার ভালো ছিল আজি? 300 টাকা। ব্যাপার কেনে আছে? ব্যাপার আর কোট ভাল হয়, মানুহ 300 টাকা পাল্লা। 300 টাকা পাল্লা হলে কিমান? মানুহ আজি নাই, খালি প্ৰায় দোকানবিলাক। আমাৰ প্ৰায়বোৰ বজাৰ হৈ গ'ল আৰু এতিয়া ক'ত কি ল'ব আছে আৰু এই আমাৰ চব্জি তব্জি গোটেই লোৱা হ'ল। ৰঞ্জিত খুৰাই বহি লৈছে, হালৈ খুৰাই আগফালে বহি লৈছে, কিবা চিন্তা কৰি আছে। কি বা চিন্তা কৰিছে পুৱাই আৰু এইফালে মই এতিয়া এইখন বন্ধ কৰি দিওঁ আৰু আমাৰ বজাৰ হৈ গ'ল। আমি এতিয়া যাওঁ, বলক। আৰু আজি দিনটোত কাম বহুত আছে। পুৰা ভাগত ধৰিছে না? না, ভাগৰ লগা নাই। 2 ঘণ্টা হ'ল ন বজাৰ কৰা? 2 ঘণ্টা হৈ গ'ল। 2 ঘণ্টা হৈ গ'ল। কিয় চাহ তাহ খাব নেকি? চাহ খাম আৰু এই দোকানত 3 আলিত খাম আমি চাহ। বলক, স্পেচিয়েল চাহ আছে তাতে খাম। এতিয়া আমি যাওঁ। আমাৰ হাইৱেৰ ৰাস্তাটো ক্ৰচিঙত বৰ দিগদাৰ হৈছে। এতিয়া ৰাস্তাবিলাক হোৱা নাই, উল্টা পুল্টা ক্ৰচিং হৈ আছে, যেনেকৈ তেনেকৈ যাব ভয় লাগে। বলক, এয়া আমাৰ নামঘৰত নাম কীৰ্তন আৰম্ভ কৰিছে। দিনৰ ভাগত নাম কীৰ্তন আৰম্ভ। আহকচোন অলপ দেখুৱাই দিওঁ। এই আমাৰ বৈকুণ্ঠপুৰ সংকীৰ্তন দল আৰম্ভ কৰিছে। লগতে আছোঁ মই। এই গুৰু আসনখন প্ৰতিষ্ঠা কৰা আজি এবছৰ হ'ল, সেইবাবে নাম প্ৰসংগ চলি আছে আৰু শৰাই ভাগে আগবঢ়াইছে। আৰু ৰাতি আছে মহিলা নাগাৰা নাম, ৰুণুনাথ শৰ্মা। ৰাতি আৰু নাম দেখুৱাবলৈ চেষ্টা কৰিম। ইফালে ভকতবিলাক বহি। এনেকৈ আমাৰ দিনৰ প্ৰগ্ৰেম শেষ হ'ল। এতিয়া ৰাতিলৈ আমি প্ৰস্তুতি হ'ম। বাবাৰে পূৰা প্ৰস্তুতি চলাই আছে। এয়া আমাৰ প্ৰস্তুতি চলি আছে আৰু এতিয়া ৰুণুনাথ শৰ্মা আহি পাবৰ হৈছে। আপুনি কেনেকৈ কি বহা ব্যৱস্থা কৰিছে? ইফালে বহা ব্যৱস্থা কৰিছে, এইফালে পুৰা ষ্টেজ ভৰ্তি হৈ গ'ল চেয়াৰে। আমাৰ এই নাম পাৰ্টি আহি পাইছে, ৰুণুনাথ শৰ্মা আৰু গোটেই সংগীবৃন্দ আহি পাইছে। এতিয়া তেওঁলোকক চাহ খাবলৈ সিফালে যাব দিছোঁ। আমন্ত্ৰিত অতিথি, সেইবাবে আমাৰ গাঁৱৰ সভাপতিয়ে তেওঁক এখন ফুলাম গামোচেৰে সন্মান যাচিলে। ইয়াৰ পিছত তেওঁ নাম প্ৰদৰ্শন কৰিব। শ্ৰী ৰুণুনাথ শৰ্মা।
নাম শ্ৰী ৰুণু নাথ আচলতে শৰ্মাৰ লগত বিয়া হৈছিল বাবে বৰ্তমান মই ৰুণু নাথ শৰ্মা মই বহুত আগৰ পৰা নাম পৰিৱেশন কৰিছোঁ প্ৰায় আজি 35 বছৰ ধৰি নাম পৰিৱেশন কৰিয়ে আছোঁ বহুতে হয়তো মোক বেলেগ বুলি ভাবে বেলেগ নহয় আগৰ সেই ৰুণু আৰু বৈজন্তী যে আছিলে সেই ৰুণু নাথ মই শৰ্মাৰ লগত বিয়া হ'ব বাবে বৰ্তমান মই ৰুণু নাথ শৰ্মা আৰু বৰ্তমান মই থাকোঁ আপোনালোকৰ নিচে কাষতে তেতেলীয়া যিখন এক্সেল কেয়াৰ মেডিকেল আছে তাৰে পিছফালে থাকোঁ মই তোৰ নিচিনা বঢ়িয়া ভাই তোৰ নিচিনা খৰচা কৰা মানুহ নাই আচ্ছা বাবু এই দীপকৰ নিচিনা এতিয়া নাম পাতি খানা পিনা খুৱাই আৰু বিদায় দিওঁ আৰু সকলোকে শুভৰাত্ৰি গুড নাইট জনালোঁ ধন্যবাদ।